আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দুনময়ূৰী বৰুৱালৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আৰু নতুন এটা ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ ব্লগটি চাই ভাল পাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টো কৰিব। তেতিয়াহ'লে ব্লগ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই ভাবিছোঁ এতিয়া বহুত দেৰিয়ে হৈ গ'ল, ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা নহ'ল, প্ৰায় 1:30 মানে বাজিব হৈছে আৰু এতিয়া ৰাতিপুৱা খালোঁ, ৰাতিপুৱা বইল খাইছোঁ। আজি এইকেইদিন ঘৰলৈ অহাৰ পাছত বইল খাই খুব ভাল লগা হৈছে মোৰ, মাৰ হাতেৰে বইল খাই আছোঁ। আৰু এতিয়া মই ভাবিছোঁ আজি বনাম ঔটেঙাৰ সৈতে মাছ বনাম আৰু লগত থাকিব বাঁহৰ গাজৰ ভাজি, কিন্তু টেঙাটো নহয়, আজি মই বাঁহৰ গাজ বেলেগকৈ ভাজি বনাম। আমাৰ এইফালে আপাৰ আসামৰ ফালে তেনেকৈ বনাই খায়, কিন্তু ল'ৰাৰ ফালে খুব কমকৈ খোৱা দেখা যায়, বা আমাৰ মাহঁতেও ঘৰত তেনেকৈ বনাই নাখায়। মই এবাৰ বনাই খোৱালোঁ, ভালো পালে খাবলৈ, সেয়েহে ভাবিছোঁ আজি ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰোঁ। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া মই দুটা বাঁহৰ গাজ, এটা একদম টিকলু মিকলু আৰু এটা অকণমান ডাঙৰ, আৰু ইয়াৰ মই কোমলীয়া অংশখিনি একদম পাতলা পাতলাকৈ কাটি ল'ম। এনেদৰে পাতলা পাতলাকৈ কাটি ল'ম। যিমানেই পাতলা হয় খাবলৈ সিমানেই ভাল হয়। বেছি এইকেইটা মই আগতে গুচাই লৈছিলোঁ আৰু এতিয়া পাতলা পাতলাকৈ কাটি লৈছোঁ, ধুইও ৰাখিছিলোঁ। এনেদৰে মই গোটেইকেইটা কাটি ল'ম। আপুনি যদি বিচাৰে ৰাউণ্ড ৰাউণ্ডকৈ কাটিব পাৰে, কিন্তু মই এনেকৈ কাটিছোঁ। কাটি লোৱা হৈ গৈছে। এতিয়া মই বইল কৰিব লাগিব এইখিনি। এটা কুকাৰ লৈছোঁ আৰু ইয়াতে মই গাজখিনি দি দিছোঁ। এইখিনি হৈ গৈছে এনেকৈ দিয়া, আৰু এতিয়া ইয়াত পানী দি দিম। বহুত বেছি পানী দিব নালাগে, ঠিককৈ অলপ অলপ হোৱাকৈ। এতিয়া আমি ইয়াতে চ'ডা খাৰ দিছোঁ ইমানখিনি। নিমখ 1 চামুচ দিছোঁ আৰু অকণমান দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন লগাই ইয়াক 2টা চিটি মাৰিবলৈ দিম। এইখিনি এতিয়া কুকাৰত 2টা চিটি মাৰিবলৈ দিছোঁ। মানে গাজখিনি বইল হয়, মানে মই মাছখিনি ফ্ৰাই কৰি লওঁ। এইখিনি ঔটেঙাৰ লগত বনাম। ঘৰলৈ অহাৰ পাছত যিবোৰ ফ্ৰেছ বস্তু খাই আছোঁ, এইকেইটিছো মাছ আমাৰ পুখুৰীতে ধৰা মাছ হয়। বহুত বেছি ডাঙৰ পোৱা নাছিলে, তথাপি আধা কেজিমানৰ হৈছিলে। বইল হৈ গৈছে, চিটি খুলিব দিলোঁ। দেখিছেনে কি অৱস্থা হ'ল কুকাৰটোৰ? মানে হেৰি হৈ গৈছে, পানী অলপ বেছিকৈ দিলোঁ, ওলাই গৈছে। দেখিছেনে খাৰ দিয়াৰ কাৰণে কালাৰটো কি ধুনীয়া হৈছে। এইখিনি এতিয়া মই উলিয়াই ল'ম, পানীটো কাঢ়ি ল'ম।
ভাজিবলৈ মই দুটা মিডিয়াম সাইজৰ আলু কাটি লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু জলকীয়া দুটা। এতিয়া এইখিনি মই ভাজি ল'ম, দেখুৱাই আছোঁ। এতিয়া মই এইফালে কেৰাহী এটা পাতি লৈছোঁ আৰু গৰম হোৱাত মই তেল দি দিছোঁ। তেলটো অকণমান বেছিকৈ দিব লগা হয় বাঁহৰ গাজৰ ভাজিত। এইফালে তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। বহুত বেছি ৰঙাকৈ ভাজি নলওঁ, মই অকণমানকৈ ভাজি ল'ম, কাৰণ বাকীখিনি ভাজি থাকোঁতে লগতে এইখিনিও ভাজ খাই থাকিব। এতিয়া এইখিনি অকণমান সময় ভাজাৰ পাছতে মই ইয়াত হালধি অকণমান দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। তাৰপাছত মই এতিয়া আলুখিনি দি দিছোঁ কাটি থোৱা। এইখিনি অকণমান সময় ভাজি ল'ম। আলুখিনি অকণমান সময় ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াত বাঁহৰ গাজখিনি দি দিম। নিমখো দি দিম ইয়াত। নিমখটো অলপ কম পৰিমাণে দিম, কাৰণ বইল কৰোঁতে ইয়াত নিমখ দিয়াই আছিলে। আৰু এইখিনি মই এতিয়া ল' টু মিডিয়ামত ৰাখি জুইটো ভালদৰে ভাজি ল'ম, শুকানকৈ ভাজি ল'ম। মাজে মাজে লৰাই থাকিম, নহ'লে জ্বলি যাব। গোটেই ভাজাখিনি নেদেখাওঁ বাৰু, ভাজি হোৱাৰ পাছত আকৌ দেখুৱাম। প্ৰথমতে মই দুবাৰমান ঢাকনি দি ভাজিম, তাৰপাছত ঢাকনি নিদিয়াকৈ ভাজিম। বাঁহৰ গাজখিনি হৈ আছে আৰু এইফালে মই মাছখিনি বনাবৰ কাৰণে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছিলোঁ আৰু দুটা কেঁচা জলকীয়া কাটি লৈছিলোঁ। এইকেইটা দি দিছোঁ। আৰু এইখিনি অলপ ভালদৰে ভাজি ল'ম এতিয়া। অকণমান সময় পিঁয়াজখিনি ভাজাৰ পাছত মই এতিয়া ইয়াত ঔটেঙাখিনি দি দিছোঁ কাটি লোৱা। এটা ঔটেঙাৰ মই 3টা বং লৈছিলোঁ। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। অকণমান হালধি দিছোঁ। আৰু ইয়াত কোনো ধৰণৰ মই মছলা ব্যৱহাৰ নকৰোঁ, আজি এনেদৰে বনাম। এইখিনি অকণমান সময় ভালদৰে ঢাকনি লগাই ভাজি ল'ম, যেতিয়ালৈকে ঔটেঙাখিনি ভালদৰে সিজি নাযায়। এইখিনি মাজে সময়ে মই লৰাই থাকিম আৰু ভালদৰে আৰু একদম ভালদৰে সিজাৰলৈকে মই ভাজি ল'ম। এইখিনি ভালদৰে সিজি গৈছে। ধুনীয়াকৈ গলি গৈছে। এতিয়া আমি ইয়াত গৰম পানী দি দিম। পানী প্ৰথমতে অকণমান বেছিকৈ দিছোঁ, কাৰণ এইখিনি মই অলপ বেছিকৈ উতলিব দিম, তেতিয়া মাছৰ মিঠাটো ভালকৈ ওলাব। অকণমান সময় ভালদৰে উতলিব দিম। এইখিনিতে ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই ফ্ৰাই কৰা মাছ কেইপিচ ইয়াত দি দিম। একদম চিম্পুলকৈ সাধাৰণভাৱে বনাইছোঁ মই, ঘৰত যেনেকৈ খাওঁ
প্ৰায় ইয়াক মই মিডিয়ামত ৰাখি গেছটো 10 মিনিটমান 10-15 মিনিট উতলিব দিম। আৰু এফালেও মোৰ বাঁহৰ গাজখিনি ভাজা হৈয়ে আছে আৰু ভাজিব লাগিব অকণমান সময় টাইম লাগে বাঁহৰ গাজখিনি ভাজিবলৈ, কিন্তু বৰ সহজকৈ হয়। আপোনালোকে কোনে কোনে খাইছে জনাবচোন, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। এইফালে মাছখিনি হ'বই ধৰিছে আৰু কালাৰটো বগা দৰে হৈ আহিছে। আপোনালোকে যদি এনেকৈ এইটো কালাৰত খাবলৈ বেয়া পায় তেতিয়াহ'লে আপোনালোকে কালাৰ মিক্স দিব পাৰে, কাশ্মীৰী ৰেড চিলি, কিন্তু মই এইটো কালাৰত খাবলৈ খুব ভাল পাওঁ। ঔটেঙা দিলে যেতিয়া বগা ঔটেঙাটো ভজাৰ পাছত যেতিয়া মাছ দি দিয়া হয় ন, বগা কালাৰ এটা হয়, খুব বেছি ভাল পাওঁ মই খাবলৈ এনেদৰে। মায়ে যেতিয়া এনেদৰে ধুনীয়াকৈ বনাই দিয়ে তেতিয়া খাই মই বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকে এনেকৈ খায়নে বাৰু? ইয়াত অলপ বেছি বগা লগা হৈছে, কিন্তু ইমান বেছি বগা হোৱা নাই, অকণমান হালধীয়াও হৈছে, দেখিছেনে? আৰু এইখিনি মই দেখুৱাই আছোঁ আপোনালোকক। পাছত এইফালে মোৰ বাঁহৰ গাজটো ৰেডি হৈ গৈছে আৰু আমাৰ ৰেডি হৈ গৈছে ঔটেঙাৰ সৈতে মাছৰ আঞ্জাখন, আৰু এইফালে বাঁহৰ গাজৰ ভাজিখিনিও ৰেডি হৈ গৈছে। এতিয়া খাম আৰু কেনেকুৱা লাগিলে জনাই আছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, কালি ভিডিঅ' কৰা নহ'ল, পৰহিও ভিডিঅ'টো সামৰা নহ'ল, ভাবিছোঁ আজি ভিডিঅ'টো সামৰি লওঁ। অকণমান ব্যস্ত হৈ আছোঁ ঘৰত, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ, কৈছে মই আগতেও চবৰ ঘৰতে যাব লগা হৈছে এপাক হ'লেও, আৰু আজিও দৰাইহঁতৰ ঘৰত আছোঁ। ঘৰত থাকিলেতো ভিডিঅ' কৰিবলৈ এইকেইদিন টাইম হোৱাই নাই। মোক চাবলৈ আলহী আহি আছে, মানে বিয়াৰ ওচৰত যিহেতু প্ৰথম ঘৰলৈ আহিছোঁ ন, তো ওচৰৰখিনি চবে চাব আহিছে। মাইনাক চাব যাওঁ, মোৰ ঘৰত মাইনা বুলি মাতে। তাৰপাছত সেই তেনেকৈ চাব আহি আছে, সেইটো কাৰণে ভিডিঅ' বনোৱা হোৱা নাই। সেইটো দুদিনমান হয়তো ভিডিঅ' খুব মাজে মাজে পাবও চাগে, হয়তো নাপাবও পাৰে। সেইটো কাৰণে ভাবিছোঁ আজি ভিডিঅ'টো সামৰি লওঁ। আপোনালোকে পৰহি দিনাখনৰ বাঁহৰ গাজৰ ভাজিখিনি আৰু মাছ আৰু ঔটেঙা খাবলৈ বিৰাট ভাল লাগিলে, মই খাই খুব ভাল পালোঁ। তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে যিহেতু এতিয়া মই ভিডিঅ'টো সামৰি লওঁ বুলি ভাবিছোঁ। দৰাইহঁতৰ ঘৰত আছোঁ যদিও মাহঁতে কথা পাতি আছে, আৰু মই বাহিৰতে অকণমান বহিছোঁ। বহুত বেছি বৰষুণ দিছে আহোঁতে, ৰাস্তাত আধা ৰাস্তাতে বৰষুণ পাইছোঁ, ভাল ছাতি আনিছিলোঁ, আৰু এতিয়া বৰষুণ দি আছে। ৰ'ব পৰিৱেশটো অকণমান দেখুৱাইছোঁ। বৰষুণ দি আছে, বহুত বেছি ডাঙৰকৈ দিয়া নাই, কমকৈ দি আছে। সেইফালে হাঁহ দেখিছেনে? সেইজনী চীনা হাঁহ আৰু সেইয়া এজনী চীনা হাঁহ, দেখিছেনে কি ধুনীয়া? আহে নাই এইকেইটা মাতিলে? আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইতিমধ্যে বহুত দীঘলীয়া হৈ গৈছে, আপোনালোকে আমনি পাব, আৰু আমনিও পাব নালাগে। সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। গতিকে যিসকলে ভিডিঅ'টো চাই আছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোলৈ। তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ। বাই বাই।